的妈！এই অলগৰ্থ তই কাইকে অকমান সন্মান কৰিব নাজানা হে মই ইমান ধুনীয়া ঘূৰি পেলাই মোবাইল চাই আছো তই ফেনডাল বাৰে বাৰে কিয় ঘূৰি আছা তোৰ ফালে এই কাকা বৰ কথা নকবি দেই তই মই পঢ়ি আছো তই মোক ফেনটো দিবাহে লাগে এই বেলেগৰ কাজিয়াকক চাবিয়েই ভাই কিনকে থাকে এই দেখোন মোৰ লগতে লাগি মৰি থাকে সি গোটেই কম খান পঢ়ি নেকে খেতা পাইছিলে এই আমি পঢ়া দিনত ফেনৰ একোৱে নাছিল বতাহ লাগে কাৰণে আমি যাই পেলাই বাঁহৰ তলত বহি পেলাই পঢ়িছিলো তাতে কি চাৰুৱা মহৰ কামোৰ ধমলা মানে মস্ত মস্ত হৈ ফিকি যায় একেবাৰে এই কাকা তই কলিয়ে হ'বনে সেই তোৰ দিন আৰু ইটা মোৰ দিনৰ কথা মিলবনে বাৰু তেতিয়া ফেন নাছিলে সেইকাৰণে তই ফেন ল'ব পৰা নাছিলি ইটা থাকোঁতেও তই মোক এসোপা কৰি আছা হে হ'লনে এতিয়া গেলনে লাইন কাজিয়া শেষ তোৰ কাৰণে গৈছিল লাইনটো এই ভাই অকমান সময় লাইন থাকে সেইখিনি সময়তে ফেন খান ল'বলৈ সুখ নেদে তাকহে লাগে পাইছা এতিয়া এই হেৰি কৰ হা কি এই হেৰিয়ে বহুত দিন দেখোন ক'তো ফুবাই যোৱা নাই আৰু পেহীয়েও মাতিছিল নহয় আৰু গৰমৰ বন্ধ বুলি দেখোন তই ক'তো যোৱাই নাই এতিয়া আকৌ স্কুল খোলোৱা সময় হ'ব দুদিন পিছতে তাৰ পৰা আহো যায় পাইছিলি ঐ যাব পাৰি আমাৰ একেবাৰে এটা ঘৰত খোৱাই উঠে মই ভাবিলো আঁতৰত কোনোবা ঘৰে নাই কোনো আমাৰ নাথাকে পেহীহঁত বাইহঁত এই ওচৰতে একেবাৰে ঘৰৰ ওচৰতে বিয়া হ'ব লাগে ন ৰাইজৰ একেবাৰে কিমান আঁতৰত কিমান ঘৰত থাকে বাপা ঐ কিছুমান ট্ৰেইনত যায় কিছুমান বাছত যায় আমাৰ চাইকেলো নালাগে একজেক্ট মালিয়ে পায় এই বাই বুলি ক'লে ভিনিয়েহে মাতে শুনে আমাৰ চালে ঐ আমাৰ দুখ খৰচে নাই আমি ইনকে কিলিয়ে হ'ল কি টেনচন যৌ নহলি যাৱে যৌ আমাৰ এনেও আঁতৰত যাওঁ ভাগ্য নাইয়ে ওচৰতে বাৰু যি অকল জুচু আৰু যাই আমাৰ কাকা বেলেগ বস্তু এটা পালো কাৰ মোক কবি সেইডালে তই তই দি ভাবা ক'ৰ কি লাগি আছে মুখা কাম নাই আৰু হে কাকা শুনছো হেই এইটো বহুত কামত আহিব এইটো আমি ভাঙা চিঙা বেচিব পাৰিম গম পাইছা নাই তোৰ সেই একেবাৰে ভাঙা চিঙাক বেচিম বুলি থোৱা বস্তু ভৰ্তি হৈ গৈছিল জমা হৈ মোৰ এটা ৰুম একেবাৰে নধৰা হৈ গৈছিল হে কাকা সেইবিলাক মই জমা কৰি থৈ দিছোঁ গম পাইছা নাই একেদিনাই বেছি পেলাই মই গাড়ী লৈ পেলামেই হেই এতিয়া সেইটো ক'ৰবাত লুকুৱাই থৈ যাব লগা আছিলে তই কৈছো নহয় মাথা খাই দিবি হিংসা সেই সোপা বস্তু সি বেছি পেলাই গোটাকে গাড়ী ল'ব থ সেইফালে ক'ৰবাত লুকাই থ আহোঁতে লৈ যাম আমি নাপয় কোনে নাপয় গম পেছি লগা থমে মই চ শুনছা আহি পালে দেখুৱাই পাবি এইটো আৰু আমাৰ টেনচন নাই গাড়ীতে এণ্ট্ৰিনো চেক কৰে আমাৰ খুলিয়ে পাই আমাৰ সেইটো আৰু গেলি মাৰিলে শুনি তই বাইক মাতিলি ভিনিয়ে মাত দেই কিমান আঁতৰ চিন্তা কৰিছো বাৰু তই বেয়া পাইছা মই বুলি ভালে পাওঁ এইটো কথা ৰাজ্য চলি কিমান আঁতৰ ফুৰিব যায় আমি হ'লেও ক'ৰবাত যাবাই নাপাওঁ একো নহয় দে আমাৰ ভাগ্যয়ে নাই নাই বাবু বাপে মাতিলে শুনি এপে মাতিলে শুনি যা যাই চাওঁ চোৱা পেহী কোথায় ভাই আমি আহিছো আছো ইফালে আছে মই আকৌ নাই বুলি আছিলো যিয়ে ভং ভং কৰি আকৌ দৰ্জা খুলি থৈছি দে তই নাইছা বহি আছোন বহচোন বহ ইয়াতে চাও এই তই নাহে কিয় তই ৰৈ দেখুৱা তই এই ৰখাই গৈছো ৰ চেণ্ডেল খুলি থৈ যাব লাগিব বা ইমান ধুনীয়া পৰিষ্কাৰ কৰিছিল লেতেৰা কৰিব নোৱাৰো বেয়া তহঁতে ভালে আহি পালি নে নাই একো শাস্তি হোৱা নাই শাস্তি হ'ব লাগে কম দূৰৰ ৰাস্তা নাই একেবাৰে ভালে আছনে তই ভালে এই বেমাৰ আজাৰ হৈ থাকে বিষগিলা হৈ থাকে এতিয়া বিষগিলা হৈ থাকে এতিয়া কি কৰিলে কি নকৰিলে ভাল হ'ব কবাই নৰোৱে মই তোৰ বি হৈ আছে নেকি আগতে ক'ব লাগে আমাক বঢ়িয়া ঔষধ এটা আছে এই কি ঔষধ আছে মোক আনি নেৰাগিয়া আনবা লাগে নেকি চব ঘৰতে থাকে সেইটো কম বেছি পৰিমাণে থাকে কি বা ঔষধ আকৌ মইতো নাজানো শুনছা পেহী তই এটা কাম কৰ
সুন্দৰকে লাল চাহ বনাওঁ লাল চাহ বনাই পেলাই লৈ আহ 3 কাপ লাগি 3 কাপ আৰু লাল চাহটোৱে চবত চাগে বিহৰ ভাল ঔষধ গম পাইছানে সেইটোহে নেকি এই লাল চাহ দেখোন মই খাইয়ে থাকোঁ কিয় পিছে ভাল নহয় খাইতো চবে সেইকে খালিয়ে নহ'ব নহয় এটা হিচাপৰ কথা আছেতো ঔষধ আকৌ ঔষধ বস্তুটো হিচাপ কৰি খালিহে হ'ব সেই ৰ পিছে মই চাহখিনি বহাই পেলাই লৈ আহোঁ মধু কবাই নৈ কি লাল চাহ খালি দি ভাল হয় তই সেই বেঙেনাই মস্ত লাল চাহ খালি ভাল হ'ব নেকি এই বুদ্ধিয়ে এইগিলা হা কিনো বুদ্ধি খেলা লাগে তোৰ মাথা তই সেই কবাই নৰা ওচৰৰ গোমা ঘৰ পেহীয়ে আগে পিছে আহিলে কেইবাৰনো চাহ খুৱাইছে আমাক সেইকাৰণে কৈছোঁ সেইটোৱে কথা অলপ যদি পঢ়া শুনা কৰিলি হয় তই বহুত কিবা কিবি কৰিব পাৰিলি হয় মই এতিয়া যদি তোৰ নিচিনাকে ফেনৰ হাৱালৈ পঢ়িব পাৰিলো হয় মই কি বনি গলো হয় আৰু মোৰ নিচিনা কাইকেৰা পাব লাগি ভাগ্য লাগব গম পাইছা আমি আকৌ বাটত আকৌ কেইটামান বস্তু থৈ আহিছিলো মই নিবো আকৌ আনচাহে নেকি বাপ পই দি খা তুমি আৰু কি পাবি লাল চাহ লৈ আহিল এনে হলি সেইডাল দিলা হয় হে ঐ কাকা তই মহা নেই শুনছা থৰ সেই ৰ থৰ মানে এটা কথা পেহীক আহিবা দি পেহীক মানে অকণমান এটা কিবা এটা জোখ দেখাব লাগিব আকৌ চাহৰ কাপটোত তেতিয়াহে ভাবো হৈছে ঔষধ বুলি নহ'লে আকৌ পিছৰ বৰ আহিলে আৰু নাপাম হে সেই শুনছা পেহীক মাতো ৰ পেহী ঐ ফেলা তোৰ ঔষধ দি আছো এইটো টাইপৰ চাহকাপ এই ইমান নহয় এই দেখে ইমান মান খাবি আৰু এইগিলা এইগিলা নহয় এইগিলা নাখাবি এইগিলা খালি আকৌ হেৰি হ'ব মানে ভাল নহয় এইখিনি হিচাপতে খাব লাগিব তই তেতিয়াহ'লে চাবি তই একদম বি ভাল হৈ যাব হ'বনে হৈছে খাই লৈছো তাৰপিছত কবি চলি নহয় এইগিলা নাখায় এইগিলা নাখাবি তই এইগিলা নাখাবি নাই এইগিলা নাখাবি এইগিলা নাখাবি তই সেইখিনি খাইছ বাৰু ভাল হৈ যাব আৰু নহ'লে আকৌ তই ক'ৰবাৰ পৰা আনি দিব লাগিব আকৌ খাই চা তাৰপিছত মোক কবি এই পেহী তই এটা কাম কৰ এইকেইটা তুমি ডাবল পেকিং কৰি দি তই এনেও খাবা নোৱাৰাহে আমি যাওঁতে খাই খাই যামেই হ'ব দে নহয়নে আমি যাওঁ এতিয়া খাৱা লোৱা হ'লে ঐ ভাতকেইটা খাই যা মই ভাত ৰান্ধো কিনো আৰু ভাত খামেই নে কিবা আছে নেকি জিনিছ তই দেখোন জানাহে আমি ভকত বুলি পেহী যাওঁ পিছে শুনছা আহিছো দে আকৌ আহিবি হ'ব দে আহে কাকা দেখিছা নাই এতিয়া যদি আঁতৰত হ'ল হয় পেহী ঘৰটো আমি কি ঘৰত থাকি পেলাই ভাতে মাছে মাংস খাই আহিব পাৰিলো হয় কাকা এতিয়া ওচৰতে সেই পুলুং পাপৰি চাহ খাই যা আঁতৰত হ'লিয়া ভাল আছিলে তাকো মই বুদ্ধি কৰোঁতেহে পাইছা এনে পালি হয় নে হপা হৈছে আৰু তই যদি বুদ্ধিটো নকলি হয় খাবাই নাপালো হয়